নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল, মোৰো ভালে। পোনপ্ৰথমতে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। দিন হ'ল ভিডিঅ' বনোৱাই নাছিলোঁ, তাৰমানে অলপমান ব্যস্তও হৈ আছোঁ। সেইকাৰণে এতিয়া যাব ওলাইছোঁ মই এফালে, মানে ৰ'দত যাম বিশালত। এনেই অলপ সৰু সুৰা শ্বপিং কৰিম, মা ভণ্টি আৰু মই, আৰু টিকলিজনী যাব বাইদেউৰ। তো চাই থাকিব ভিডিঅ'টো, যিখিনি পাৰোঁ আপোনালোকক দেখাই যাম। তো ভিডিঅ'টো চাই থাকিব। ইফালে ভণ্টিয়ে গেটত তালা মাৰি আছে। ইফালে আমাৰ পিলপিলি আহি ৰখি আছে, মা বহি আছে, আমি যাই আছোঁ। বৰ বেছি ভিডিঅ' কৰা নাই, তো এতিয়া ফাইনেলি বিশাল আহি পালোঁ। তেনেহ'লে চাই থাকিব ভিডিঅ'টো, যিখিনি বাৰু দেখাই যাম আপোনালোকক। আবা চবেই মিলি টিকলিৰ কাৰণে কাপোৰ চাই আছে। ইসু কি করবা তুমি? তো হেল্ল' এভৰিৱান, বাহঁতক নুমাই থৈ কিনে আহিলোঁ, দেৰিও হৈছে যে সেইকাৰণে। তো মানে কি যি শ্বপিং কৰিলোঁ, সৰু সুৰাই শ্বপিং কৰিছোঁ, তথাপিও আপোনালোকৰ আগততো সকলোখিনি শ্বেয়াৰ কৰোঁৱে। তো ভাবিছোঁ কি আনিছোঁ দেখাই দিওঁ। কিন্তু মানে বাহঁতৰ কাৰণে যিখিনি লৈছিলোঁ, মাইনাৰ কাপোৰ, তাৰপিছত বাও কাপোৰ লৈছিলে, কিন্তু বাহঁতে এইখিনি মানে লৈ গ'ল। সেইকাৰণে দেখাব নোৱাৰিম। আমি যিখিনি আনিছিলোঁ সৰু সুৰা কাপোৰ নহয় বাৰু, তথাপিও যিখিনি আনিছোঁ ভাবিছোঁ আপোনালোকক দেখাই দিওঁ। তো ভিডিঅ'টো চাই থাকিব একেলগে। এইটো মানে ইয়াতে আপোনালোকে মাছ ধুলেও ধুব পাৰে, তো পাচলি ধুলেও ধুব পাৰে আৰু। তো এইটো ভাল লাগিলে সেইকাৰণে লৈ আহিলোঁ। ইয়াৰে দামটো দেখাই দিছোঁ আপোনালোকক। 199 হয়, কিন্তু অফাৰ প্ৰাইচ আছে কাৰণে 99ত দিছে। তো এইফালে এখন চিনিয়ে পাই চাগে, এইখন খুব প্ৰয়োজন হৈ থাকে। এইখনত MRP 19। তাৰপিছত এইখন হৈছে, জানে আপোনালোকে ইয়াতে ৰুটি পুৰিবৰ কাৰণে সুবিধা হয় তাৰমানে, তো সেইকাৰণে এইখনো লৈ আহিলোঁ। এইখন 79। তাৰপিছত বৰ বিশেষ অনা নাই, তথাপিও আপোনালোকক দেখাই দিছোঁ, যিহেতু গোটেইখিনি শ্বেয়াৰ কৰোঁ সেইকাৰণে। এটা মিক্সাৰৰ পেকেট, এইফালে এক পেকেট বিস্কুট ক্ৰেক জেক, তাৰপিছতে এইফালে বাচন ধোৱা চাবোন, এইফালে কাপোৰ ধোৱা, আৰু এয়া দুটা সৰু গ্লাছ, মানে চাহ খাবৰ কাৰণে সুবিধা হয় আৰু। মানে দেউতাক আমাৰ এনেকুৱা গ্লাছৰ প্ৰয়োজন হয়তো, সেইকাৰণে এনেকুৱা দুটা মায়ে লৈ আহিছে, মা আৰু দেউতাৰ কাৰণে। এইফালে আছে চামুচ, এইটো হৈছে কাচন্দি। আপোনালোকে চাগে জানেই কাচন্দি কি হয়। এইটো মানে কিছুমান মানে মধুৰিআমৰ লগতো কাটি কিনে তো এইটো মিক্স কৰি কিনে খাই খুবেই ভাল লাগে, আমি এনেকৈ খাওঁ। তো এই এটা লৈ আহিলোঁ। এইখিনি আৰু লগতে দেখাই দিছোঁ। লগতে এইটো যে দেখা পাইছে, এইটো মানে এটাৰ লগত এটা ফ্ৰী আছে, সেইকাৰণে আমি এই চাঞ্চতে লৈ আহিছোঁ। এইটো মানে বাই 1 get 1 ফ্ৰী। তো মানে এটা কালাৰে লৈ আহিছোঁ। ইয়াতে মানে পিঁয়াজ আলু এইবিলাক থোৱাৰ কাৰণে মানে ভাল হয় আৰু, সেইকাৰণে লৈ আহিলোঁ। The next day. নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল, মোৰো ভালে। তো এতিয়া আহিছোঁ মই সৰভোগৰে গৰখীয়া থানলৈ। মই আৰু মোৰ ফ্ৰেণ্ড এজনী আহিছোঁ। তো চাকি দিলোঁ আৰু ভিডিঅ' কৰা নহ'ল। তো যিখিনি পাৰোঁ আপোনালোকক ইয়াৰে দৃশ্য দেখাই যাম, চাই থাকিব ভিডিঅ'টো। তো বলক তেনেহ'লে আপোনালোকক দেখাই আছোঁ মন্দিৰৰ চাৰিওকাষ, যিখিনি বাৰু দেখাব চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো। এয়া প্ৰথমে আপোনালোকক মন্দিৰটো দেখাইছোঁ ৰ'ব। এয়া মন্দিৰ, এয়া হৈছে মন্দিৰৰ পৰিৱেশ।
আমি চাকি দি ল'লোৱে বাৰু, তথাপি আৰু আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টো। লাইটটো কিবা হৈছে। অঁ শ্ৰীকৃষ্ণৰ দৌল উৎসৱ পালন কৰা হয়। কি ধুনীয়া পৰিৱেশ না। তো এতিয়া আমি গৈ আছোঁ পুখুৰী বাৰু। এয়া গামোচা না, গামোচা আনিবি নেকি? তলত কি পাতিছে? আছো আছে ইয়াতে হা। এতিয়া হৈছে শিৱ মন্দিৰ। আমি চাকি দিয়ে লৈছোঁ আগতে, তথাপি আৰু এতিয়া আপোনালোকৰ কাৰণে ভিডিঅ' কৰি দেখাইছোঁ। এয়া শিৱ মন্দিৰ। এইফালে কৰবী ঘৰৰ কথা পাতি আছে। এতিয়া আমি আহিছোঁ ইয়াতে বৃন্দাবন। তো মানে ইয়াতে গামোচা বান্ধিলে কয় আৰু মনৰ আশা পূৰণ হয় বুলি। আপোনালোকেও ইচ্ছা কৰিলে বান্ধিব পাৰে। তো এয়া আমি বাৰু আজি গামোচা বন্ধা নাই, আগতে বান্ধিছোঁৱে। এয়া অলপমান দেখাই দিছোঁ আপোনালোকক। এভৰিৱান, আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্টছ কৰি ক'ব নাপাহৰিব যে ভিডিঅ'টো চাই কেনে লাগিল। আৰু যদি মোৰ চেনেলত কোনোবা নতুন তেনেহ'লে মোৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।